Hey guys, welcome back to my YouTube channel. আপোনালোক কেনে আছে আশা কৰিছো আপোনালোক সকলো ভালে আছে আপোনালোকৰ কাৰণে লৈ আহিছো আজি মই এটা নতুন ভিডিও আপোনালোক যদি মোৰ চেনেলটো নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো গাইস আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো আজি মই এটা নতুন ৰেচিপি লৈ আহিছো আজি মই বনাম মেৰী বিস্কুটৰ পেৰা সো তাৰ কাৰণে মই ইয়াত মেৰী বিস্কুট লৈছো এবাটি মই গুটেই এক পেকেট মেৰী বিস্কুটৰ ব্যৱহাৰ নকৰো এটো ব্ৰিটানিয়া মেৰী বিস্কুট হয় এনেকে আপোনালোকে এবাটি বিস্কুট লব মই প্ৰথমতে মেৰী বিস্কুটখিনি মিক্সিৰ এটা জাৰত দি ভালকে ফাকি কৰি লম গুটেখিনি গুৰি কৰি লৈহে মই মেৰী বিস্কুটৰ পেৰা বনাম খাবলৈ খুবেই টেস্টি হয় এই ৰেচিপিটো যেহেতু মেৰী বিস্কুটৰ বনাম সো গাইস প্ৰথমতে এইখিনি গুৰি কৰি লওঁ এয়া চাওক মই মেৰী বিস্কুটখিনি গুৰি কৰি লৈছো ভালকে মিক্সি এটা জাৰত দি আৰু কি ইনগ্ৰেডিয়েন্টস ইয়াত লাগিব চাই লওক ভালকে আপোনালোকে ইয়াত মই লৈছো গাখীৰ এবাটি আপোনালোকে বিস্কুটৰ গুৰি অনুসৰি গাখীৰটো ব্যৱহাৰ কৰিব আৰু ইয়াত মই লৈছো এবাটি চেনিখিনি মই মিক্সিত মাৰি লৈছো প্ৰথমতে আৰু ইয়াত লৈছো মই আমুল গাখীৰ লৈছো এবাটি এটো একেবাৰে অপচনেল হয় আপোনালোকে দিবও পাৰে নহলে নিদিব পাৰে আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি দিব আৰু ইয়াত মই লৈছো 1 চামুচ ঘিউ অন্নপূৰ্ণা সো এতিয়া প্ৰথমতে ঘিউখিনি ইয়াত দি দিছো দি এইখিনি ভালকে হানি লম হাতেৰে এইখিনি ভালকে আপোনালোকে হানি লব হানি লোৱাৰ পিছত ইয়াত বাকি ইনগ্ৰেডিয়েন্টছখিনি মিহলাই লব ইয়াত মই প্ৰথমতে দি দিছো আমুল গাখীৰ পৰিমাণ অনুসৰি দিব একেবাৰে গুটেখিনি দি নিদিব এয়া চাওক মই দি দিছো মই গুটেখিনি ব্যৱহাৰ কৰা নাই মোৰ অকমান থাকি গৈছে এয়া চাওক মোৰ অলপ আমুল গাখীৰ থাকি গৈছে আৰু এতিয়া মই দি দিম চেনিখিনি আপোনালোকে মিক্সিত মাৰি ল'ব নহলে গোটা গোটা হৈ থাকিব এয়া চাওক চেনি মই গুটেখিনি ইয়াত দি দিছো এতিয়া এইখিনি গুটেখিনি ভালকে মিহলাই তাৰ পিছত মই অলপকে গাখীৰ এড কৰি যাম গাখীৰ একেবাৰে এড নকৰো যিমানখিনি গাখীৰ লাগিব সেই হিচাপে অলপ দি মিহলাই যাম গুটে বস্তুখিনি নহলে বেয়া হৈ যাব গুটেখিনি সয়া চাওক এতিয়া মই গাখীৰ এড কৰিছো গাখীৰ অলপ এড কৰি আপোনালোকে গুটে বস্তুখিনি ভালকে মিহলাই ল'ব মিহলোৱাৰ পাছত ভালকে মাৰি ল'ব মোৰ মাজৰ ভিডিওটো ডিলিট হৈ গল নহলে দিলুহেতেন সো তাৰ কাৰণে ক্ষমা কৰিব মই এনেকে ভালকে হিখিনি মিহলাই তাৰ পিছত এনেকৈ ৰাউন্ড শেপ দিছো পেৰাৰ শেপ দিছো আপোনালোকে যিকোনো শেপ দিব পাৰে আৰু দিয়াৰ পিছত মই ইয়াৰ ওপৰত দিছো কাজু সৰুকে কাটি দিছো আপোনালোকে এনেকে বনাই খাই চাবচোন খাবলৈ খুবেই টেস্টি হয় অতি কম সময়তে অতি সহজতে ঘৰতে থকা ইনগ্ৰেডিয়েন্টস দি আপোনালোকে ঘৰতে পেৰা বনাই খাব পাৰে মেৰী বিস্কুটৰ পেৰা যেটো খুবেই টেস্টি হয় সো ইভিনিংত এটো ট্ৰাই কৰিব পাৰে বেছি সময় নালাগে আপোনালোকে এইখিনি এতিয়া হৈ যোৱাৰ পিছত ফ্ৰিজত অকমান সময় থলে বস্তুটো খাই আৰু টেস্ট হয় অকমান টান হৈ আহে খাবলৈ খুবেই সোৱাদ হয় সো গাইজ যদি মোৰ ভিডিওটো আপোনালোকৰ চাই ভাল লাগিছে তেনে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ গাইজ